হেল্ল' ফ্ৰেণ্ডছ, চুমুছ কিটচেনলৈ মই চুমুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ মোৰ ভালপোৱা ৰেচিপি এটা লৈ আহিছোঁ। সেইটো হৈছে পিঁয়াজ পনীৰ। এই ৰেচিপিবিধ মোৰ খুবেই প্ৰিয়, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ নতুন নতুন ৰেচিপিসমূহৰ ন'টিফিকেশ্যনসমূহ পোনপ্ৰথমেই আপোনালোকেই পাই যায়। তেনে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই 200 গ্ৰাম পনীৰ স্কুৱাৰ শ্বেপত কাটি লৈছোঁ। পিঁয়াজ দুটা ডাঙৰ ডাঙৰকৈ এনেদৰে কাটি লৈছোঁ। জলকীয়া দুটা সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়া পাউডাৰ অকণমান দিছোঁ, এইটো অপশ্যনেল হয়। চিলি পাউডাৰ আধা চামুচ দিছোঁ। আদা নহৰু পেষ্ট লৈছোঁ 1 চামুচ। নিমখ লৈছোঁ আধা চামুচ। আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব। টমেটো কেটচাপ লৈছোঁ 4 চামুচ। অইল লৈছোঁ আধা কাপ আৰু ভিনেগাৰ লৈছোঁ, এইটো অপশ্যনেল হয়। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। গৰম হৈ গ'ল, এতিয়া মই তাতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি বেছি সময় ভাজিব নালাগে, আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজিলে হ'ল। একেলগতে মই কাটি থোৱা জলকীয়া কেইটাও দি দিলোঁ আৰু একেলগতে মই চিলি পাউডাৰখিনিও দি দিলোঁ। এতিয়া এইখিনি 1 মিনিটৰ কাৰণে ভাজি ল'ম। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিও বেছি ভাজিব নালাগে, 1 মিনিটমান ভাজিলেই হ'ব। আৰু পিঁয়াজখিনি বেছি গলি যোৱাকৈ ভাজিব নালাগে। আৰু ইয়াতে দি দিলোঁ নিমখ আধা চামুচ। আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। পুনৰ এইখিনি লৰাই ল'লোঁ। আৰু ইয়াতে ধনিয়া গুড়িখিনিও দি দিলোঁ। মই ধনিয়া গুড়ি অলপমান দিছোঁ, যিহেতু মোৰ তাত কেঁচা ধনিয়া নাই। আপোনালোকে কেঁচা ধনিয়াও দিব পাৰে। তাৰপিছত মই পনীৰখিনি দি দিলোঁ। আপোনালোকে পনীৰ ফ্ৰাই কৰিও দিব পাৰে। মই ফ্ৰাই নকৰাকেই ভাল পাওঁ, সেইকাৰণে মই এনেকেই দি দিলোঁ। আৰু এনেকৈ দিলে সোৱাদ ভাল আহে। পুনৰ মই এইখিনি এনেদৰে লৰাই ল'লোঁ। এতিয়া 2 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো ল' ৰাখি ঢাকি দিম। 2 মিনিট হৈ গৈছে, এইখিনি মই পুনৰ লৰাই ল'ম। তাৰপিছত টমেটো কেটচাপখিনি দি দিলোঁ ইয়াতে। এইখিনিও অলপ টাইম এনেদৰে লৰাই ল'ম। আৰু আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। আৰু মোৰ নিচিনাকৈ যদি পনীৰ ফ্ৰাই নকৰাকৈ দিয়ে, তেতিয়াহ'লে লৰাওঁতে সাৱধানে লৰাব। এতিয়া এইখিনি পুনৰ 2 মিনিট ঢাকি দিম। দুই মিনিট হৈ গৈছে, ইমান সুন্দৰ কালাৰ আহিছে আৰু গোন্ধও ধুনীয়া আহিছে। এইখিনি পুনৰ লৰাই ল'লোঁ মই এনেকৈ। এতিয়া ইয়াতে ভিনেগাৰ 1 চামুচ দি দিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিয়াকৈও খাব পাৰে। পুনৰ মই এনেদৰে লৰাই ল'লোঁ। পনীৰ প্ৰায় হৈয়ে গৈছে। এইখিনি এতিয়া মই
গেছৰ ফ্লেমটো অফ কৰি ঢাকি ৰাখি দিম। পনীৰ ৰেডি হৈ পৰিছে। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাই চাবচোন। কম সময়তে আৰু ঘৰতে থকা কেইবিধমান বস্তুৰে এনেদৰে বনাই খাব পাৰি। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আজিলৈ আহিছোঁ। ধন্যবাদ।